নমস্কাৰ বন্ধুহত আপোনালোকক স্বাগতম জনাইছো ড্ৰাইভৰ জিন্দগী চেনেললৈ। আজি আমি কৰিছো মহিন্দ্ৰা বলেৰো পিকআপ সম্পূৰ্ণ সাৰ্ভিসিং। যদি আপোনাৰ বলেৰো পিকআপ থাকে তেন্তে এই ভিডিওটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। বলক আৰম্ভ কৰো। প্ৰথমে আমি গাড়ীখন ৱাশ্বিং কৰিম। ইঞ্জিন অয়েল, কুলেণ্ট, ব্ৰেক, ফিউল, বেটাৰী আৰু টায়াৰ প্ৰেছৰ চেক কৰিম। এতিয়া আমি পুৰণা ইঞ্জিন অয়েলখন উলিয়াই সাধাৰণতে 10,000 কিলোমিটাৰ চলাৰ পিছত এই চেঞ্জ কৰিব উচিত। আমি ব্ৰেক অয়েল যোনটো ঢালিছো এইটো হৈ গ'ল আপোনাৰ কাষ্টৰ। ইয়াৰ সাৰ্ভিসিং অকমান লং দিয়ে, যি ডিজেল ইঞ্জিনৰ বাবে খুব ভাল। অয়েল ফিল্টাৰটো আমি চেক কৰি থাকিব লাগে। যদি দৰকাৰ হলে তেন্তে অয়েল ফিল্টাৰটো চেঞ্জ কৰি দিব লাগে। কেলে কি অয়েল ফিল্টাৰটো সাৰ্ভিসিং প্ৰথমে চেঞ্জ কৰিব লাগে, তেতিয়া ভাল মাইলেজ দিয়ে গাড়ীটো। ইঞ্জিনৰটো আমি এয়াৰ ফিল্টাৰখনো চফা কৰিব লাগে। বেছি ধূলি বালি হলে চফা কৰি দিব লাগে। যদি অধিক ধূলি বালিত গাড়ীখন চলিছে তেনেহলে এয়াৰ ফিল্টাৰখন নতুন লগাই দিব লাগে। নহলে মেইন এয়াৰ ফিল্টাৰে হৈ গ'ল উশাহ লোৱা এটা জগা গাড়ীৰ, যেনেবা অথবা আমাৰ নাকটো এনেকে এয়াৰ ফিল্টাৰ। তো আৰু এটা গুৰুত্বপূৰ্ণ ব্ৰেক লাইন পুৰা চেক কৰি দিব লাগে। কেলে কি ব্ৰেক লাইন ঠিক ঠাক সুৰক্ষা হানি হ'ব পাৰে, সেইবাবে এইটো বৰ গুৰুত্বপূৰ্ণ কথা। ব্ৰেক লাইন চেক কৰিবই লাগে সাৰ্ভিসিঙত। গাড়ীখন সাসপেনশনত আৰু অৰ্ডাৰ মোবাইল পাৰ্ট সুৰক্ষিত গ্ৰেডিং কৰিব লাগে। নট বল্টটো টাইট কৰিব লাগে, বা হেংগাৰ ঝোলা যিমান আছে সব টাইট কৰিব দিব লাগে। বা পাৰ্কিং এনেকুৱা জ্বলা নাই তো পাৰ্কিং সব চেক কৰি পিনে A to Z চাব লাগে। কি সাৰ্ভিসিং প্ৰথম ফ্ৰী পায় 3টা সাৰ্ভিসিং, তাৰপাছত লাহেকে আহিব লাগে। ৱাশ্বিং বিন্দাস কৰিব লাগে, সব ফ্ৰী, টেনশন ল'ব নালাগে। ৱাশ্বিং কৰি ইঞ্জিন একদম চমকাই দিব লাগে। এনেকে চমকাই ইয়াত পানী কুলেন চুলেন অথবা সব আৰু এবাৰ চাই ল'ব লাগে। চাই দিয়াৰ পাছত এতিয়া গৈ আছো আমি বিল দিবলৈ। আমাৰ কমপ্লিট সাৰ্ভিসিং হৈ গ'ল। তো তেন্তে বন্ধুহত বলেৰো পিকআপৰ সাৰ্ভিসিং সম্পূৰ্ণ হ'ল। আপোনালোকক সাৰ্ভিসিং কৰোঁতে এই সকলো বিষয়ে মন দিব। ভিডিওটো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ আহিম নতুন ভিডিও এটা লৈ। তো আজিলৈ ধন্যবাদ। তো এতিয়া হ'ল ৰাতি, তো এতিয়া যাংগে ঘৰত। সাৰ্ভিসিং কৰোঁতে বহুত দেৰি হৈ গ'ল, কেলে কি মই বহুত দেৰিকে ৰাখিছিলোঁ গাড়ীটো, লৈ আহিছিলোঁ। প্ৰথমটো কৈছিলে সাৰ্ভিসিং কৰিব আজি নহ'ব, আজি টাইম অভাৰ হৈ গ'ল, কিন্তু